নমস্কাৰ প্ৰিয় দৰ্শক পুনৰ এবাৰ সকলোকে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আপোনাৰ ঘৰতো বাৰু মানি প্লেণ্ট গছ আছেনে? যদি আপোনাৰ ঘৰত মানি প্লেণ্ট গছ আছে তেন্তে আপুনি ভুলতো এনে কাম কেতিয়াও নকৰিব। যদি ঘৰত মানি প্লেণ্ট গছ আছে তেতিয়াহ'লে আপুনি এনে কাম কৰক, তেতিয়া আপুনি সুফল পাব পাৰিব। লক্ষ্মী দেৱীৰ পৰম কৃপা দৃষ্টি আপুনি লাভ কৰিব পাৰিব যদি আপোনাৰ ঘৰত মানি প্লেণ্ট গছ আছে। আৰু মানি প্লেণ্ট গছ থকাৰ পাছত আপুনি যদি এনে কাম কৰিব পাৰে। গতিকে আজিৰ এই ভিডিঅ'টো যিসকলৰ ঘৰত মানি প্লেণ্ট আছে সেইসকলৰ ব্যক্তিৰ বাবে খুবেই ইনফৰ্মেটিভ হ'বলৈ গৈ আছে। ভিডিঅ'টোৰ শেষ পৰ্যন্ত আপুনি খুব ধ্যান দি শেষলৈকে চাই থাকিব, তেতিয়াহে আপোনাৰ ঘৰত থকা মানি প্লেণ্ট গছজোপাৰ পৰা আপুনি শুভ ফল পাবলৈ সক্ষম হ'ব পাৰিব। মানি প্লেণ্ট ঘৰত থকাৰ পাছতো আপোনাৰ ঘৰত কিয় ধন টকা পইচাৰ অভাৱ হয় আপুনি বাৰু জানেনে? যদি আপোনাৰ ঘৰত মানি প্লেণ্ট গছ লগোৱাৰ পাছতো ঘৰখনত ধন টকা পইচাৰ সমস্যা হৈ আছে তেন্তে আপোনাৰ বাবে আজিৰ ভিডিঅ'টো খুব ইনফৰ্মেটিভ হ'বলৈ গৈ আছে। অনুগ্ৰহ কৰি আপুনি ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপোনাক এটা সৰু অনুৰোধ, যদি আপুনি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটোত ভিজিট কৰিছে তেন্তে অনুগ্ৰহ কৰি এই চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা ঘণ্টাৰ দৰে আইকনটো অল কৰি ৰাখিব, যাতে আপুনি প্ৰতিদিনে এটা গুৰুত্বপূৰ্ণ কথা এই চেনেলটোৰ জৰিয়তে জানিব পাৰে। প্ৰিয় দৰ্শক, ঘৰত কিছুমান ফুল বা গছ সকলোৰে ঘৰতে থাকে। আমি জানো যে এনে গছ গছনি আমাৰ ঘৰত থকাটো অত্যন্ত শুভ। যিসকলৰ ঘৰত মানি প্লেণ্ট গছ আছে সেইসকল ঘৰলৈ নিশ্চয় শুভ ফল আহে। হিন্দু ধৰ্মতো মানি প্লেণ্ট গছজোপাক অতি শুভ গছ বুলি গণ্য কৰা হয়। মানি প্লেণ্ট গছ থাকিলে লক্ষ্মী দেৱীৰ পৰম কৃপা দৃষ্টি লাভ কৰিব পৰা যায়। সেইবাবে বহুতৰে ঘৰত মানি প্লেণ্ট আছে। আপোনাৰো ঘৰত যদি মানি প্লেণ্ট গছ নাই তেন্তে আপুনি যিকোনো এটা শুক্ৰবাৰৰ দিনটোত আপোনাৰ ঘৰলৈ মানি প্লেণ্ট এজোপা আনি আপুনি অৱশ্যেই ৰোপণ কৰিব। কিন্তু বহু লোকৰ ঘৰত দেখা পোৱা যায় মানি প্লেণ্ট থকাৰ পাছতো তেওঁলোকৰ ঘৰত ধন টকা পইচাৰ অভাৱ হৈছে। যিসকলৰ ঘৰত ধন টকা পইচাৰ অভাৱ হৈছে মানি প্লেণ্ট থকাৰ পাছতো সেইসকলে প্ৰতিদিনে এনে দুটা বস্তু মানি প্লেণ্টত আপুনি অৰ্পণ কৰক, তেতিয়া আপোনাৰ ঘৰৰ সকলো ধন টকা পইচাৰ সমস্যা সমাপ্ত হৈ পৰিব। সেইবাবে আপুনি ভিডিঅ'টো খুব ধ্যান দি শেষলৈকে চাই থাকিব। ধনেৰে পৰিপূৰ্ণ হৈ থাকিবলৈ সকলোৱে বিচাৰে। ধন টকা পইচাৰ অভাৱ দূৰ কৰিবলৈ প্ৰতিজন ব্যক্তিয়ে মনে প্ৰাণে কামনা কৰে। লক্ষ্মী দেৱীৰ কৃপা দৃষ্টি লাভ কৰিবৰ বাবে প্ৰতিজন ব্যক্তিয়ে মনে প্ৰাণে লগতে বহু লোকে নাজানে যে মানি প্লেণ্ট গছজোপা কোনটো দিশত ৰাখিব লাগে, কোনটো দিশত ৰাখিলে তেওঁলোকৰ ঘৰখনলৈ শুভ ফল আহিবলৈ আৰম্ভ কৰে। আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক মানি প্লেণ্ট ৰখাৰ শুভ ঠাই কি, ক'ত ৰাখিলে শুভ ফল পাব, আপুনি মানি প্লেণ্ট ঘৰত থাকিলে কি কাম কৰিব, কি কাম কৰিব নালাগে, এই সকলোবিলাক আপুনি আজিৰ ভিডিঅ'টোৰ জৰিয়তে জানি ল'ব পাৰিব। গতিকে প্ৰিয় দৰ্শক, তেন্তে আহক বেছি পলম নকৰি আমি ভিডিঅ'টোৰ মূল কথাখিনিৰ মাজলৈ প্ৰথমেই জানি লওঁ আহক এখন ঘৰত মানি প্লেণ্ট গছ এজোপা লগোৱাৰ বাবে আটাইতকৈ শুভ দিশ কোনটো হয়, কোনটো দিশত ৰখাটো প্ৰয়োজন। মানি প্লেণ্ট গছজোপা লগাবলৈ সকলোতকৈ ভাল দিশটো হ'ল দক্ষিণ পূব দিশৰ মধ্যস্থানত, যাক অগ্নিকোণ বুলি কোৱা হয়। এই দিশত মানি প্লেণ্ট গছজোপা লগালে সকলোতকৈ বেছি লাভ হয় বুলি কোৱা হয়। সাধাৰণতে মানুহে মানি প্লেণ্ট গছজোপাক বেলকনি বা বাহিৰত লগায়, যাতে তাৰ শাখাবোৰ সুন্দৰকৈ বাঢ়িব পাৰে আৰু দেখিবলৈও ধুনীয়া হ'ব পাৰে। কিন্তু বাস্তুশাস্ত্ৰৰ অনুসৰি এনে কৰিলে কোনো ধৰণৰ লাভ নহয়। মানি প্লেণ্টৰ পৰা আপুনি শুভ প্ৰভাৱ লাভ কৰিবলৈ হ'লে ঘৰৰ ভিতৰত লগোৱাটো জৰুৰী।
তেতিয়াহে আপোনাৰ ঘৰখনলৈ সুখ আৰু সমৃদ্ধি আহিব বুলি বাস্তুশাস্ত্ৰত কোৱা হয়। মানি প্লেণ্ট গছজোপাক টাবত লগোৱাৰ সলনি সেউজীয়া অথবা নীলা বটলত ৰাখিব। সেউজীয়া ৰঙক উন্নতিৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। সেউজীয়া বটলত মানি প্লেণ্ট লগালে তাৰ সকাৰাত্মক প্ৰভাৱ বেছি বাঢ়ি যায় বুলি কোৱা হয়। ঘৰখনলৈ ধন টকা পইচাৰ বেছিকৈ আগমন ঘটিব। ঘৰত ধন টকা পইচাৰ উভৈনদী হ'বলৈ বেছি সময় নালাগে বুলি কোৱা হয়। মাটিৰ টাবতো আপুনি লগাব পাৰে। ঘৰত আপোনাৰ কেতিয়াও শুকাই যোৱা মানি প্লেণ্ট গছ নাৰাখিব। আপুনি এইটো কথা লক্ষ্য ৰাখিব, যদি ঘৰত মানি প্লেণ্ট গছজোপা শুকাই গৈছে তেন্তে আপুনি তাক দূৰ কৰক। এনেকুৱা আপুনি মানি প্লেণ্ট ঘৰত ৰাখিলে দৰিদ্ৰতাক আপুনি আপোনাৰ ঘৰখনলৈ নিজেই নিমন্ত্ৰণ কৰাৰ দৰে হ'ব। সেইবাবে ভুলতো শুকাই যোৱা মানি প্লেণ্টৰ গছ কেতিয়াও নাৰাখিব। মানি প্লেণ্টৰ পৰা সম্পূৰ্ণ লাভ পাবলৈ হ'লে আপুনি এটা সুনিশ্চিত কৰক যে মানি প্লেণ্টৰ মুখ সদায় ওপৰ ফালে আছে নে নাই। যদি ওপৰ ফালে মুখখন নাই তেন্তে আপুনি আজিয়েই ওপৰ ফালে মুখখন কৰি ৰাখিব। তেতিয়াহে আপুনি ইয়াৰ সুফল পাব পাৰিব। তলৰ ফালে ওলমি যোৱাটো অশুভ বুলি গণ্য কৰা হয়। সেইবাবে আপোনাৰ ঘৰত যদি মানি প্লেণ্ট আছে তেন্তে আপুনি এই কথাটো অৱশ্যেই লক্ষ্য কৰিব। লগতে প্ৰিয় দৰ্শক, এইটো কথাও মনত ৰাখিব, আপোনাৰ ঘৰত থকা মানি প্লেণ্টজোপাৰ গছৰ ডালে যাতে মাটি স্পৰ্শ নকৰে তাৰ প্ৰতিও আপুনি সাৱধান অৱলম্বন কৰিব। তেনে কৰিব পাৰিলে আপোনাৰ ঘৰখনলৈ শুভ ফল আহিবলৈ আৰম্ভ কৰিব। বাস্তুশাস্ত্ৰৰ অনুসৰি ঘৰত থকা মানি প্লেণ্ট উদ্ভিদজোপা কাকো কেতিয়াও দান দিব নালাগে। কাকো কেতিয়াও আপুনি দিব নালাগে। এই কথাত লক্ষ্মী দেৱীৰ খং উঠিব পাৰে, যাৰ ফলত আপুনি আৰ্থিক লোকচানৰ সৃষ্টি হ'ব। আপুনি আৰ্থিক সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। যদি আপোনাৰ ঘৰত মানি প্লেণ্ট আছে তেন্তে আপুনি কাৰোবাক দিছে, তেতিয়াহ'লে ইয়াৰো কাৰণ হ'ব পাৰে আপোনাৰ ঘৰত থকা মানি প্লেণ্ট গছৰ পৰা আপুনি শুভ ফল পাব নোৱাৰাৰ। মানি প্লেণ্ট গছ আপুনি কেতিয়াও চুৰি কৰি নানিব। কাৰোবাৰ ঘৰৰ পৰা যদি আপুনি মানি প্লেণ্ট গছজোপা চুৰি কৰি আনি আপোনাৰ ঘৰত ৰোপণ কৰে তেতিয়া আপুনি ইয়াৰ সুফল পাব নোৱাৰিব। মানি প্লেণ্ট গছজোপা যদি আপুনি আনিব বিচাৰে কাৰোবাৰ ঘৰৰ পৰা তেতিয়াহ'লে আপুনি সেই ঘৰৰ গৃহস্থৰ অনুমতি লওক। আপুনি অনুমতি লৈহে এই গছ গৃহস্থৰ ঘৰৰ পৰা আনি আপোনাৰ ঘৰত ৰোপণ কৰিব। কিন্তু চুৰি কৰি আনিলে আপুনি ইয়াৰ ভাল ফল পাবলৈ সক্ষম হ'ব নোৱাৰিব। সেইবাবে আপুনি এইকেইটা কথাৰ প্ৰতি সাৱধান হোৱাটো অত্যন্ত জৰুৰী। প্ৰিয় দৰ্শক, এতিয়া জানো আহক আপোনাৰ ঘৰখনত থকা মানি প্লেণ্ট গছজোপাত আপুনি কি কি বস্তু অৰ্পণ কৰিব আৰু আপোনাৰ ঘৰখনলৈ শুভ ফল আনিবলৈ আৰু আপোনাৰ ঘৰখনত ধন টকা পইচাৰ অভাৱ দূৰ কৰিবলৈ, ঘৰলৈ লক্ষ্মী দেৱীৰ আগমন ঘটাবলৈ আপুনি কি কি বস্তু অৰ্পণ কৰিব আপোনাৰ ঘৰখনত থকা মানি প্লেণ্ট গছজোপাত। গতিকে ইমানলৈকে যদি আপুনি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা কৰিলোঁ। প্ৰিয় দৰ্শক, ১ নম্বৰতে হৈছে বাস্তুশাস্ত্ৰৰ মতে যদি আপোনাৰ ঘৰত মানি প্লেণ্ট গছ আছে তেন্তে তাক আপুনি দৈনিক কেইটোপালমান গাখীৰ অৰ্পণ কৰিব। মানি প্লেণ্ট গছ ঘৰত থাকিলে আপুনি প্ৰতিদিনে কেইটোপালমান গাখীৰ দিব। মানি প্লেণ্টত গাখীৰ ঢালিলে শুভ ফল পায় বুলি বাস্তুশাস্ত্ৰত কোৱা হয়। লগতে ইয়াৰ ফলত ধন টকা পইচা আকৰ্ষণ সোনকালেই হয় বুলি বিশ্বাস কৰা হয়। ইয়াৰ ফলত লক্ষ্মী দেৱীৰ কৃপাও আপোনাৰ ঘৰৰ ওপৰত পৰিব। আপোনাৰ ঘৰখনলৈ ধন টকা পইচা সোনকালে আকৰ্ষিত হ'ব, যাৰ ফলত ঘৰখনত থকা ধন টকা পইচাৰ সকলো সমস্যা দূৰ হৈ পৰিব। ২ নম্বৰতে হৈছে বাস্তুশাস্ত্ৰৰ অনুসৰি ইয়াৰ উপৰিও মানি প্লেণ্ট গছত চেনি যোগ কৰাটো অতি শুভ বুলি গণ্য কৰা হয়। আপোনাৰ ঘৰত থকা মানি প্লেণ্ট গছজোপাত আপুনি দৈনিক মানি প্লেণ্ট গছজোপাত কেইটামান চেনি দিব পাৰে। এইটো কৰাৰ ফলত ধনৰ দেৱী লক্ষ্মী সন্তুষ্ট হয়।
ইয়াৰ ফলত ঘৰখনলৈ ধন সম্পত্তি আৰু সমৃদ্ধি কঢ়িয়াই আনে। গতিকে আপুনি এই ব্যৱস্থাসমূহ কৰি আপোনাৰ ঘৰখনলৈ ধন টকা পইচাক আকৰ্ষিত কৰিব পাৰিব। লক্ষ্মী দেৱীক সন্তুষ্ট কৰিব পাৰিব এই উপায় কৰি। গতিকে প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপুনি নিশ্চয় জানিব পাৰিলে আপোনাৰ ঘৰত থকা মানি প্লেণ্ট গছজোপাত আপুনি কি বস্তু অৰ্পণ কৰিব আৰু ঘৰত মানি প্লেণ্ট গছ থাকিলে আপুনি কি ভুল কাম কৰিব নালাগে, কি কাম কৰিলে ঘৰখনলৈ দৰিদ্ৰতা আহিব পাৰে, যাৰ ফলত আপোনাৰ ঘৰখনত ধন টকা পইচাৰ অভাৱ হয়। মানি প্লেণ্ট থকাৰ পাছতো আপোনাৰ ঘৰখনত ধন টকা পইচাৰ অভাৱ দেখিবলৈ পোৱা যায়। সেইবাবে আপোনাৰ ঘৰত এনে ভুল কাম যদি কৰি আছে তেন্তে আজিৰে পৰা আপুনি এই ভুল কামসমূহ কৰাৰ পৰা বিৰত থাকক। তেতিয়া আপুনি দেখিবলৈ পাব অতি সোনকালে ইয়াৰ শুভ ফল। আপোনাৰ ঘৰখনলৈ ধন টকা পইচাৰ আগমন অতি সোনকালেই ঘটিব। গতিকে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে আপোনাৰ বন্ধুবৰ্গ আত্মীয় স্বজনৰ লগত যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে তেওঁলোকেও জানিব পাৰে এইসমূহ কথা জানিব পাৰি তেওঁলোকেও যাতে জীৱনত উন্নতি হ'ব পাৰে। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। নতুন এটা ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ ধন্যবাদ।